কিয়? মামাৰ ঘৰলৈ যাম আকৌ। আৰে তুমি ইয়াত কি কৰিছ? এনে আছো। ঐ এটা কথা নহয়, নগেনৰ ছোৱালীজনী ইমানে ধুনীয়া যেন জেগলিনো পাত্তা নাপাব। কেতিয়াবাই জানো। নহলে পতাব লাগে নহয়। আমাক পাত্তাই নিদিয়ে। আমাৰ গাঁৱত এজন ল'ৰা আছে। তাৰ নাম অকলে জানে আৰু কি। পতাব পাৰে সকলোকে। ৰঞ্জনাৰ কথা সকলোৱে জানে নহয়। মানে তাই যে ৰচকী মকিলা। আৰু আমাৰ গাঁৱৰ ল'ৰাবোৰে তাইৰ বাবেই পগলা। হয়। মই তাক লৈ চিন্তাই নকৰিবি। হাই বাই মোৰ কাম। কথা পাতিব নোৱাৰনে? তুমি ইমানেই বিজিনে? ভাল লাগে মোক তোমাৰ মুখৰ হাঁহিটো। ভাল লাগে মোক তোমাৰ মুখৰ হাঁহিটো। আমাৰ গাঁৱত চলে তোমাৰ নামৰে দুৰ্নীতি। চালে চকু ৰৈ ৰৈ যায় মন নিজৰা বৈ বৈ যায় চালে চকু ৰৈ। ভাল লাগে তোমাক দূৰৰ পৰা চাই। ভাল লাগে তোমাক দূৰৰ পৰা চাই। ওচৰত আহিলে মৰম লাগি যায়। বাহ কি মজা ডাইলগ। এইবোৰ ডাইলগ তোমাৰ বাবে ৰচিছো। তই কেলা ৰঞ্জনলৈ কেলে মেছেজ কৰিছ? কিয় নকৰি পুৰুতো তাইৰ কিবা এটা ভাল লাগে। ঐ কেলা বেলেগ এজনী বিচাৰি নাপায়। কি হৈছে ভাইটি কি হৈছে? ৰঞ্জনাৰ মায়া। তহঁতি মানে ৰঞ্জনাৰ কাৰণে কাজিয়া কৰি আছ। ৰঞ্জনাক ময়ে ভাল পাওঁ। আমি এতিয়া বিয়াৰ কথাও প্লেনিং কৰিছো। ৰঞ্জনা কলৈ যোৱা? আৰে দৰ্জা খুলিবলৈ লাগে আমাক চাবি। দৰ্জা খুলিবলৈ লাগে আমাক চাবি। ইছামুখত কিবা হ'লে মোৰ নামটো কবি।